সঞ্জয় স্বৰ্গীয়াৰীক কি কাৰণত পাৰ্টিৰ পৰা আজিতো আমি এম্বুলেন্স 15খন ইয়াত ডিষ্ট্ৰিবিউট কৰিলোঁ। এই শুভ দিনত মই বেলেগ কথা ক'ব বিচৰা নাই, আপোনালোকে বেলেগ টাইমত সুধিব। বহুত দীঘলীয়া কথা ক'ব লগা আছে। অকল তেখেত নহয় আৰু কোনোবা যিসকলে ইনডিচিপ্লিন কৰিছে, এতিয়া তেখেতসকলৰ ওপৰত চবৰ ওপৰতো পাৰ্টীয়ে ডিচিপ্লিনাৰী একশ্যন ল'ব। কাৰণ উইদাউট ডিচিপ্লিন না ফেমিলি চলিব পাৰে, না সমাজ চলিব পাৰে, না দেশ চলিব পাৰে, না পাৰ্টি চলিব পাৰে। গতিকে পাৰ্টি লাগেই বুলি পেলাই আমি উইদাউট ডিচিপ্লিন বা ডিচিপ্লিন নোহোৱাকৈ যিকোনো কাম কৰিবলৈ আমি সাজু নহয়। ইয়াত ডিচিপ্লিনাৰী একশ্যন হ'বই। যোনে ভুল কৰে চৰকাৰতো হ'ব, কোনোবা যদি বিষয়া ডিউটি নকৰে ইয়াক ছাছপেণ্ড কৰা হ'ব। ঠিক তেনেধৰণৰ পাৰ্টিটো যদি কোনোবা গড়বড় কৰে সেয়াৰ ওপৰতো একশ্যনটো হ'বই। হস্পিটেলত ঘৰ নাই, বিল্ডিং নাই, কিছুমান হস্পিটেলত ডক্টৰ নাই, বিভিন্ন সমস্যাত আমাৰ হস্পিটেলবিলাক আছে। আৰু ইয়াৰ লগতে কিছুমান ৰিম'ট এৰিয়াৰ হস্পিটেলবিলাকত এজন দুজন ডক্টৰ আছে, কিন্তু বহুতখিনি চিকিৎসাৰ ব্যৱস্থা নাই, যাৰ কাৰণে এম্বুলেন্সে সেই অঞ্চলৰ পেচেণ্টছবিলাকক ভাল চিকিৎসাৰ কাৰণে ভাল হস্পিটেললৈ নিব লগা হয়। কিন্তু এম্বুলেন্সৰ অভাৱত সেই অঞ্চলৰ পেচেণ্টসকলে বিভিন্ন জীয়াটো ভুগিব লগা হৈছে। আৰু এই কথা উপলব্ধি কৰি আমাৰ বড়োলেণ্ড চৰকাৰৰ হেল্থ বিভাগে আজি 15খনকৈ এম্বুলেন্স ডিষ্ট্ৰিবিউশ্যন কৰিছে। মই আমাৰ হেল্থ বিভাগক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই 15খন এম্বুলেন্স আমাৰ বিভিন্ন হস্পিটেলত দিনে নিশা আমাৰ ছাৰ্ভিচ দিব আৰু আমাৰ পেচেণ্টসকলক সকলো দিশৰ পৰা সহায় কৰিব। মই ইতিমধ্যে হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ ছেক্ৰেটাৰীক কৈছোঁ যে যিকেইজন ইয়াত ড্ৰাইভাৰ হিচাপে কাম কৰিব তেখেতসকলক ভাল ট্ৰেইনিং দিব লাগে, ভাল মটিভেশ্যনেল ক্লাছ দিব লাগে, যাতে পেচেণ্টসকলৰ লগত কোনো দুৰ্ব্যৱহাৰ নকৰে, কোনো মানুহৰ লগত দুৰ্ব্যৱহাৰ নকৰে আৰু পৰাপক্ষত তেখেতসকলে ৰাইজক যাতে ছাৰ্ভিচ দিয়ে, ৰাইজক যাতে ইগন'ৰ নকৰে, ইয়াৰ কাৰণে ট্ৰেইনিং দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আজি বড়োলেণ্ডত আমি সকলো বিভাগতে নতুন এটা জাগৰণ আনিব বিচাৰিছোঁ। এগ্ৰিকালচাৰ বিভাগটো আমি যোৱাবাৰ আগৰ সময়ত যদি 10% হৈছে, এতিয়া আমি 70%লৈ কাম আগবঢ়াই লৈ যাব বিচাৰিছোঁ। এডুকেশ্যনত যদি আগতে 5% হৈছে, এতিয়া 95%লৈ আমি কাম আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, আমাৰ এমপ্লয়মেণ্ট সকলো কাম কাজ ঠিকমতে কৰাৰ কাৰণে ইতিমধ্যে আমাৰ আঁচনি তৈয়াৰ কৰা হৈছে। কেন্দ্ৰীয়ৰ পৰা বহুত মন্ত্ৰী আহিছে, তেখেতসকলে আমাক কথা দিছে কি আমাৰ যিবিলাক প্ৰব্লেমবিলাক সমাধান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশে আমাৰ খবৰ লৈ আছে, আমাৰ কাম কাজবিলাক কেনেকৈ চলিছে, আমাৰ চৰকাৰখন কেনেকৈ চলিছে, বিভিন্ন আজি ক'ভিডৰ পৰা আদি কৰি বিভিন্ন সমস্যা কেনেকৈ চলি আছে, দিনে নিশা আমাক খবৰ লৈ আছে। আৰু আমি আশা কৰিছোঁ তেখেতৰ নেতৃত্বত অসমৰ অইন জিলাবিলাক যেনেকৈ আগবাঢ়ি যাব, আমাৰ বড়োলেণ্ডৰ 4খন জিলাও সকলো বিভাগতে আগবাঢ়ি যাব পাৰিম বুলি আমি আশা কৰিছোঁ। গতিকে আজি শুভ দিনত বিশেষকৈ আজি আমাৰ 15খনকৈ এম্বুলেন্স আজি আমাৰ পেচেণ্টসকলৰ উদ্দেশ্যে আজি ডিষ্ট্ৰিবিউশ্যন কৰা প্ৰগ্ৰামত মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমাৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ টনকিয়াল কৰাৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰৰ সহায় লাগিব। আৰু আমি সকলো চেষ্টা কৰিব বিচাৰিছোঁ যাতে কোনো পেচেণ্টে নিজৰ ওচৰৰ হস্পিটেলটো এৰি পেলাই দূৰত যাব লগা নহয়। সৰু সুৰা বেমাৰ হ'লে নিজৰ চাব ডিভিজন, নিজৰ ডিষ্ট্ৰিক্টতে যাতে ট্ৰিটমেণ্ট হ'ব পাৰে, ইয়াৰ কাৰণে অহা 2 বছৰৰ ভিতৰত প্ৰত্যেকটো চাব ডিভিজনত এখনকৈ হস্পিটেল য'ত ICU থাকে তেনেকুৱা হস্পিটেল আমি গঢ়ি তুলিব বিচাৰিছোঁ। আৰু ইয়াত আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি কাম কৰিব লাগে আমি কৰিবলৈ সাজু আছোঁ। আজি হেল্থ আমাৰ EM অৰূপ দে ডাঙৰীয়াৰ নেতৃত্বত পুৰা ছাৰ্ভে কৰা হৈছে, ষ্টাডি কৰা হৈছে, কোনটো হস্পিটেলত কোনটো এৰিয়াত কি সমস্যা আছে, ক'ত নতুন হস্পিটেল লাগে, কোনটো হস্পিটেলৰ ষ্ট্ৰেংথটো বাঢ়াব লাগে, এই গোটেই ছাৰ্ভে কৰি ওলোৱা হৈছে। আৰু সেই ছাৰ্ভেৰ ওপৰত বেছ কৰি আমি বেষ্ট হেল্থ ছাৰ্ভিচৰ কাৰণে এটা পলিচি তৈয়াৰ কৰিবলৈ হাতত লৈছোঁ। মই গতিকে আজিৰ দিনত মই এইখিনিকে আপোনালোকৰ আগত অৱগত কৰিছোঁ। চেন্নাইৰ এখন হস্পিটেল আমাক অফাৰ কৰিছে যে তেখেতসকলে কেঞ্চাৰৰ পৰা আদি কৰি বিভিন্ন বেমাৰত আমাক একদম মিনিমাম ফিজত তেখেতসকলে আমাৰ পেচেণ্টবিলাক ট্ৰিটমেণ্ট কৰিব। আৰু তেখেতসকলে আমাৰ মাজলৈ আহি আছে কথা পাতিবলৈ। তেখেতসকলে চেৰিটি কৰিব বুলি কৈছে বড়োলেণ্ড অঞ্চলৰ। আমি তেখেতসকলক ৱেলকাম কৰিছোঁ আৰু তেখেতসকলৰ লগত MOU কৰিম। দিল্লীতো এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নতুন হ'বলৈ গৈ আছে গুৰগাঁৱত। তাৰ যিখিনি মানুহ আছে, তাৰ ডক্টৰ আৰু তাৰ বিভাগীয় কিছুমান বিষয়াসকলে মোৰ লগত কথা পাতিছে। তেখেতসকলে উত্তৰ পূৰ্বাঞ্চলক সহায় কৰিব বিচাৰে। আৰু স্পেচিয়েলি যিহেতু চেন্নাইত আমাৰ বড়োলেণ্ড অঞ্চলৰ দিল্লীত বহুত ছাত্ৰ ছাত্ৰী আছে, বহুত মানুহ কাম কৰি আছে, সেইকাৰণে আমাৰ অঞ্চলৰ পৰা যোৱা মানুহবিলাকক তেখেতসকলে যিমান পাৰে কম খৰচত
আমাৰ ট্ৰিটমেণ্টবিলাক কৰিবৰ কাৰণে আমাৰ লগত কথা চলি আছে গতিকে এই দুটা সুবিধা হয়তো আমি অহা 6 মাহক ৰাইজক দিব পাৰিম আৰু ইয়াৰ কাৰণে আমাৰ অঞ্চলত যিখিনি পাৰি কৰিম নোৱাৰাখিনি যাতে আমি আমাৰ ৰাইজক এই হেল্থ সাৰ্ভিসেছ সুবিধাটো দিব পাৰে হেল্থ ফেচিলিটিটো দিব পাৰে এইখিনি আমি ব্যৱস্থা কৰিবলৈ হাতত লৈছোঁ